নমস্কাৰ, মোৰ নতুন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমাৰ ঘৰত আছে পূজা, মানে ভকত সেৱা। মানে এইটো পূজাটো এই যে সত্যনাৰায়ণ পূজা এনেকৈ কৰা হয়। আমাৰ ভাষাত মানে আমাৰ গাঁৱলীয়া ভাষাত মানে ভকত সেৱা বুলি কয় আৰু। তাৰপিছত সেই পূজাটোত মানে পিঠাগুড়ি লাগে, গতিকে ওচৰৰ মামীহঁতে আহিলে আৰু সহায় কৰি দিবলৈ পিঠাগুড়ি খুন্দাত। এনেকৈ সকলোৱে লগে ভাগে পিঠাগুড়ি খুন্দিলোঁ আৰু পিঠাগুড়িখিনি খুন্দাৰ পিছত মানে অলপ এনেকৈ কেৰাহীত ভাজিও ল'ব লাগে আৰু অলপ আৰু এইটো মানে নিয়ম, কেঁচা নিদিয়ে, অলপ ভাজি সেনেকৈ দিয়ে। তেল চেল নহয় আকৌ, এনেই মানে খালী কেৰাহীত আৰু। তাৰপিছত সেইখিনি হোৱাৰ পিছত মই নিজৰ ভাগৰ পূজা ভাগ কৰি ল'লোঁ। বস্তুখিনি পূজাৰ যিখিনি লাগতিয়াল বস্তু সেইখিনি মানে যোগাৰ কৰি আছে আৰু মামীয়ে। আৰু এইটো ৰুমতেই যিহেতু পূজা ভাগ কৰা হ'ব, গতিকে ৰুমটো চব বস্তুখিনি মানে বাহিৰত ওলাই খালী কৰি মুচি থোৱা হৈছে আৰু চাফা কৰি। আৰু যি বস্তু লাগে সেইখিনি চব যোগাৰ কৰা হৈ আছে। ফল মূল, বুট, বাচন বৰ্তন যি লাগে আৰু। তাৰপিছত ফল মূলখিনি লাহেকৈ কাটা হৈছে আৰু কাটি মেলি এয়া যোনটো ৰুমত পূজা কৰা হ'ব তাতে মানে আনি এনেকৈ কলপাতেৰে ঢাকি থোৱা হৈছে আৰু। তাৰপিছত অলপ দেৰি পিছত সন্ধিয়া হ'লেই, তাৰপিছত এয়া ভণ্টিহঁত আহিল, সিহঁতৰতো কাম বন নাই, সেয়ে কৰি আছে আৰু টাইম পাছ। আৰু গধূলি হোৱাৰ লগে লগে ভকত সকলো আহিল আৰু তেওঁলোক পূজাৰ ৰুমটোত বহি পূজাৰ যিখিনি যা যোগাৰ আছে সেইখিনি মানে কৰিলে। আৰু যিখিনি ওচৰ পাজৰ গাঁৱৰ মানুহখিনি আহিছিলে তেওঁলোকে বাহিৰতে বহিলে আৰু। তাৰপিছত এইফালে পূজা আৰম্ভ হৈছে। আৰু এইফালে আমি চাহৰ যোগাৰ কৰি আছোঁ সকলোখিনি মিলি, মামী, মই, বাইদেউ, ভণ্টি সকলোৱে মিলি। এটা কথা ভালো লাগে, ঘৰত কিবা অকেজন হ'লে সকলোকে লগ পোৱা যায়, যিহেতু আড্ডা মৰা যায় আৰু এনজয় কৰা যায় ন। সেইকাৰণে মোৰ বহুত বেছি ভাল লাগে ঘৰত কিবা অকেজন পাতিলে। তাৰপিছত এনেকৈ চাহটা যোগাৰ কৰিলোঁ আৰু এইফালে ভকতসকলে পূজাৰ গান গাই আছে। এইফালে আকৌ ইহঁত দুজনীৰ একো কাম বন নাই, খালি মোবাইলত গেম খেলি আছে বা এনেকৈ কিবা কিবি খেলি আছে, সেয়াই কাম হৈছে সিহঁতৰ। বাকী ইফালে সকলোকে দিবলৈ চাহ যোগাৰ কৰা হৈছে। আৰু এইফালে মানে প্ৰসাদ বিতৰণৰ সময় হ'ল আৰু। প্ৰসাদ দিয়াৰ সময়তো গান গাই মানে প্ৰসাদ দিয়ে, এইটো কিবা নিয়ম আৰু মানে। যিটো গান গাই যিটো ফলৰ নাম কয় সেইটো ফলটো দিয়ে পাতত, এনেকৈ আৰু। ভিতৰত ভকতসকলক প্ৰসাদ দিয়া হ'ল। তাৰপিছত বাকী প্ৰসাদবোৰ যিখিনি থাকে সেইখিনি বাহিৰলৈ ওলাই দিয়ে আৰু আমি এনেকৈ টোপোলাত বান্ধিছোঁ। মানে পাতত দি থাকিলে বহুত টাইম লাগি যায়, যিহেতু টোপোলা বান্ধি সকলোকে ভগাই দিম আৰু শেষৰ সময়ত মানে ঘৰৰ সকলোকে এনেকৈ সেৱা ল'বলৈ মাতে আৰু ভিতৰত য'ত পূজা হয়। পূজা হৈ থকাৰ সময়ত কিন্তু ভিতৰত কোনো সোমাব নোৱাৰে, বেলেগ মানুহ যেনে আমি ঘৰৰ মানুহ হ'লেও আৰু অকল মতা মানুহে সোমাব পাৰে, মাইকী মানুহ সোমাব নোৱাৰে। তাৰপিছত পূজাৰ শেষৰ সময়ত ঘৰৰ সকলোকে এনেকৈ সেৱা কৰিবলৈ মাতে আৰু আমিও গ'লোঁ। গুৰু বাক্য চিৰধাৰ্য কৰি আজি ৰজুনৰ ফলত আজি দুনীয়া কঢ় পৰা গছে মোৰ বাবুৰ হয়।
সকলোৱে প্ৰসাদ খাই ঘৰলৈ গ'ল। সেইখিনি সময়ত ভিডিঅ' বনোৱা নহ'ল আৰু তাৰপিছত ঘৰৰ কাৰণে খিচিৰি বনোৱা হৈছিলে, তাকে খালোঁ। বাইদেউ ওচৰত বহি আছিলে, তাইৰ লগতে কথা পাতি খালোঁ আৰু সকলোৱে খাই বৈ শেষ। মই এতিয়াহে খাইছোঁ কামৰ ব্যস্ততাত। আজি ভিডিঅ'টো এইকাৰণে বনালোঁ যাতে মেমৰিজ হয়